নমস্কাৰ বন্ধুসকল, ললাফাৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই বিশেষ ভিডিঅ'টিত আমি আলোচনা কৰিম যে শীতল যুদ্ধৰ সময়ছোৱাত বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল আৰু এই সৰু সৰু ৰাষ্ট্ৰসমূহেও বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক কিয় বিচাৰিছিল এই সম্পৰ্কে আমি আলোচনা কৰিম। এইটো এটা অত্যন্ত গুৰুত্বপূৰ্ণ কুৱেশ্যন। এই কুৱেশ্যনটো আপোনালোকৰ HS ফাইনেল এক্সামত খুব কমন বুলি মই ভাবোঁ, যেহেতু প্ৰিভিয়াছ এক্সামিনেশ্যন পেপাৰবিলাক চেক কৰিলে আপুনি এই কুৱেশ্যনটো জল পটকৈ দেখা পাব। আহকচোন আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কনচেপ্টটো জানি লওঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে যিসকল ভিউৱাৰ্ছে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে অনতিপলমে এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে সকলোতকৈ প্ৰথমে আপুনিয়ে পায়। এতিয়া আহিছোঁ আমি নাম্বাৰ 1 কুৱেশ্যনলৈ, যে প্ৰথম সৰু সৰু ৰাষ্ট্ৰসমূহক কিয় বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ প্ৰয়োজন হৈছিল, অৰ্থাৎ বৃহৎ শক্তিৰ ৰাষ্ট্ৰবিলাকক সৰু সৰু শক্তিৰ ৰাষ্ট্ৰসমূহে কিয় যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ইয়াৰ অন্তৰালত এটা প্ৰথম আৰু প্ৰধান কাৰণ হৈছে যে আমি সকলোৱে গমেই পাইছোঁ যে প্ৰথম আৰু দ্বিতীয় মহাযুদ্ধই সমগ্ৰ অৰ্থনীতি ব্যৱস্থা অৰ্থাৎ সমগ্ৰ বিশ্ব অৰ্থনীতিটোকে ধ্বংস কৰি পেলাইছিল। সৰু সৰু ৰাষ্ট্ৰবিলাকক আদি কৰি বিভিন্ন ইউৰোপীয় কাণ্ট্ৰি, আফ্ৰিকান কাণ্ট্ৰি, যিবিলাক কাণ্ট্ৰি আছিলে সকলোবিলাক কাণ্ট্ৰিৰ অৰ্থনৈতিক ব্যৱস্থাটো ধ্বংস কৰি পেলাইছিল, প্ৰায় নিশেষ কৰি পেলাইছিল। আৰু সেয়েহে এই অৰ্থনৈতিক ব্যৱস্থাটোৰ পুনৰ গঠনৰ বাবে বা দেশসমূহৰ যি আভ্যন্তৰীণ ক্ষেত্ৰত যি উন্নয়নমূলক কাম কাজ, সেই কাম কাজবিলাক আগবঢ়াই নিয়াৰ উদ্দেশ্যে এই সৰু সৰু ৰাষ্ট্ৰসমূহে এই দুই বৃহৎ শক্তি গোষ্ঠী অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন, এই দুয়োটা গোষ্ঠীৰ সৈতে যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। 2 নম্বৰ পইণ্টটো হ'ল যে ডিউৰিং দ্য কোল্ড ৱাৰ অৰ্থাৎ শীতল মহাযুদ্ধ বা বিশ্বযুদ্ধ যেতিয়া চলি আছিল, তেতিয়া এই দুই বৃহৎ শক্তি গোষ্ঠীৰ মাজত যেতিয়া যুদ্ধ হৈ আছিল, এই দুই যুদ্ধৰ ফলত যিবিলাক সৰু সৰু ৰাষ্ট্ৰ আছিল সেই ৰাষ্ট্ৰবিলাক বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছিল। আৰু এই ক্ষতিবিলাকৰ মাৰ্জনাৰ এটাই উপায় আছিল যে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক যোগদান কৰা, আৰু সেয়েহে এই সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক যোগদান কৰিছিল। বহুতো সময়ত কোৱা হয় যে যেতিয়া এই দুই বৃহৎ শক্তি গোষ্ঠীৰ মাজত ক্ষমতাৰ অৰিয়াঅৰিক লৈ যুদ্ধ চলি আছিল, এই যুদ্ধৰ খাম কাটিব বুলি বিশ্বই ৰাজনীতিয়ে ভবাই নাছিল। আৰু সেয়েহে সৰু সৰু ৰাষ্ট্ৰসমূহে ভাবিছিল যে যদিহে এই দুয়োটা শক্তি গোষ্ঠীৰ মাজত এক সদ্ভাৱ আনিব পাৰোঁ, তেন্তে বিশ্ব অৰ্থনৈতিক ব্যৱস্থাটো পুনৰ গঠন কৰাটো সম্ভৱ হ'ব। আৰু সেয়েহে সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ যিকোনো এটাৰ সৈতে মিত্ৰতা স্থাপন কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আছিল। এতিয়া আহিছোঁ আমি যে বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহক সৰু সৰু ৰাষ্ট্ৰবিলাকৰ কিয় প্ৰয়োজন হৈছিল, অৰ্থাৎ এই যি ছুপাৰ পাৱাৰ আছিল অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন, এই দুই ছুপাৰ পাৱাৰে কিয় বৃহৎ শক্তিৰ ৰাষ্ট্ৰ হৈও সৰু সৰু ৰাষ্ট্ৰবিলাকৰ সহায় বিচাৰিছিল। ইয়াৰ প্ৰথম আৰু প্ৰধান কাৰণ কিছুমান আছে। নাম্বাৰ 1 পইণ্ট হ'ল যে সৰু সৰু ৰাষ্ট্ৰবিলাকত উৎপাদিত তেল, খনিজ সম্পদ বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহৰ যথেষ্ট প্ৰয়োজন হৈছিল। আৰু সেয়েহে তেওঁলোকে সৰু সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে মিত্ৰতা স্থাপন কৰিলে তেওঁলোকৰ পৰা খনিজ লৱণ, খনিজ সম্পদ বা প্ৰাকৃতিক সম্পদবিলাক সৰকাই নিয়াত সুবিধা হ'ব। আৰু সেয়েহে তেওঁলোকে এই সৰু সৰু ৰাষ্ট্ৰবিলাকৰ সৈতে মিত্ৰতা স্থাপন কৰিব খুজিছিল। আৰু নাম্বাৰ 2 পইণ্ট হ'ল যে এই যি দুই বৃহৎ শক্তি গোষ্ঠীৰ মাজত কাজিয়া চলি আছিল, তেতিয়া এই দুই বৃহৎ শক্তি গোষ্ঠীৰ দুয়োখন দেশৰ মাজত ব্যৱধান যথেষ্ট বেছি আছিল। আৰু সেয়েহে এই দুয়োখন দেশৰ মাজত অৰ্থাৎ সীমামূৰীয়া যিবিলাক ৰাষ্ট্ৰ আছিল, সৰু সৰু ৰাষ্ট্ৰ, সেই ৰাষ্ট্ৰবিলাকৰ তেওঁলোকৰ নিজৰ অধীনত আনি তাত তেওঁলোকৰ চোৰাংচোৱাগিৰি বা লিগিৰি বা সামৰিক বাহিনী বা সামৰিক ঘাটি স্থাপন কৰাত সুবিধা হৈছিল। আৰু তাৰ পৰাই তেওঁলোকে আণৱিক বোমা নিক্ষেপ কৰাত সুবিধা হৈছিল বা তেওঁলোকে যুদ্ধ বিগ্ৰহ কৰাত তেওঁলোকৰ সুবিধা হৈছিল। আৰু সেয়েহে এই যিবিলাক সীমামূৰীয়া ৰাষ্ট্ৰ আছিল, সৰু সৰু ৰাষ্ট্ৰ আছিল, সেই সৰু সৰু ৰাষ্ট্ৰবিলাকক তেওঁলোকে নিজৰ অধীনত আনিছিল আৰু মিত্ৰতা স্থাপন কৰিছিল।